আহকচোন আজি আকৌ এই অসমীয়া গহনাটো কেনেদৰে বনালোঁ চাওঁ। তাৰ আগতে আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যিসকলে শিকিব বিচাৰিছে তেওঁলোকৰ অলপ হ'লেও সহায় হ'ব এই ভিডিঅ'টোৰ পৰা। আৰু সকলোৱেতো জানেই ক্লেৰ পৰা অসমীয়া গহনা বনাব পাৰি। সেই ক্লেটোৱে মই এনেকৈ মাৰি লৈছোঁ আৰু মাৰি লৈ কাগজৰ মই যিটো গহনা বনাম সেইটো কাগজ এটাৰ শ্বেপত কাটি লৈছোঁ। কাটি লৈ এই ক্লেখিনি সেই শ্বেপতে কাটি গৈছোঁ। লকেটটো কাটি হৈ যোৱাৰ পাছতে ঠিক একেদৰে ইয়েৰিং দুযোৰো এনেকৈ কাটি ল'ব লাগিব। ইয়েৰিং দুযোৰত ফাৰ্ষ্টতে বেক ষ্টডটো লগাই তাৰ ওপৰত ক্লে দি মই চেম পদ্ধতিৰে কাটি গৈছোঁ। এনেদৰে আপোনালোকেও কাগজত ডিজাইন বনাই কাটি ল'ব। এতিয়া গোটেইখিনি কাটা হৈ যোৱাৰ পাছতে 2-3 ঘণ্টা শুকাবলৈ দি মই আউটলাইনিঙৰ কামটো কৰিছোঁ। ইয়াতে আউটলাইনিঙৰ কাৰণে মই ইউজ কৰিছোঁ গ্লিটাৰ আউটলাইনাৰটো, যিটো প্লেইন আউটলাইনাৰো পায়, কিন্তু মই প্লেইন আউটলাইনাৰটো ক'তটোতে বিচাৰি পোৱা নাই, চ' মই ইয়াতে গ্লিটাৰটোৱে ইউজ কৰিছোঁ। তাৰপাছতে আউটলাইনিংটো শুকোৱাৰ পাছতে ইয়াতে মই কালাৰ কৰিম। এতিয়া ফেব্ৰিক কালাৰটোৱে মই কৰিছোঁ এক্ৰিলিকৰ। এইটো অৰ্ডাৰৰ বাবে আছিলে, তো তেওঁ বিচাৰিছিলে ব্লেক কালাৰ, তো মই ইয়াতে ব্লেক কালাৰটোৱে কৰি দেখুৱাইছোঁ। তাৰপাছতে ব্লেক কালাৰটো শুকোৱাৰ পাছতে গল্ডেন আউটলাইনিং যিটো কৰিছিলোঁ তাৰ ওপৰত আকৌ গল্ডেন কালাৰেৰে কৰি ল'ব লাগিব। আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব দেই। তাৰ পাছতে এই আইপিনবোৰ হোৱাইট পাৰ্ল ঝুমকাৰে আঠাৰ সৈতে লগাই দিছোঁ। আইপিনবোৰৰ ওপৰত কাগজেৰে এনেকৈ আকৌ এবাৰ আঠা লগাই দিব লাগিব, যাতে আইপিনবোৰ এৰি নাহে। তাৰপাছতে চেইনডালৰ কাৰণে মই এনেকুৱা গল্ডেন দুডাল চেইন ইউজ কৰিছোঁ। আৰু এই ছেটটো মানে বনাবলৈ বহুত ইজি হয়। যদি ভিডিঅ'টো ভালকৈ চায় তেতিয়াহ'লে আপোনালোকেও বনাই ল'ব পাৰিব। মোৰ ইনষ্টাগ্ৰাম পেজত এনেকুৱা বহুত অসমীয়া গহনা আপলোড কৰি থোৱা আছে। যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি থ'ব হা, হেপিলি হেণ্ডমেড 1 বুলি আছে। আৰু দুডাল চেইন কাটি লৈ আপোনালোকক যিটো হিচাপতে লাগে। আৰু এটা কথা, তলৰ চেইনডালতকৈ কিন্তু ওপৰৰ চেইনডাল অলপমান চুটিকৈ কাটি ল'ব। এনেদৰেই ছেম প্ৰচেছত বাকী দুডালো কাটি ল'ব লাগিব। তাৰপাছতে শ্বাইনিঙৰ কাৰণে এই গ্লাছ কালাৰটোকে কৰি দিছোঁ। এতিয়া জাম্পৰিঙৰ সহায়ত দুডাল চেইন একেলগে জইন লগাই দিব লাগিব। এয়া চাওক, মোৰ সম্পূৰ্ণ ছেটটো ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্টত জনাব হা। বহুত বেছি চিম্পল এণ্ড লাইট ৱেইট হয়, যিকোনো অকেজনতে পিন্ধিব পৰাকৈ। আৰু এনেকুৱা ধুনীয়া গহনা লৈ আহিম, তাৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব।